ওয়েলকাম জানাইছো। বহুত দিন ভিডিও আপলোড করা হওয়া নাই, সেইভাবে মই আজি এটা ভিডিও আপলোড কৰিম বুলি ভাবিছো। তেনেকুৱা বিশেষ আজি একো প্ল্যান নাছিলে বাৰু ভিডিও বনোৱা। সকলোৱে কৈ থাকে যে ভিডিও তোমাৰটো ইউটিউব চেনেল আছে, তুমি ভিডিও আপলোড নকৰা কিয়? কিন্তু এলাহ, মেইন কথা এডিট কৰা এলাহ, আৰু এডিট বাৰু মই ইমান ভালকৈ কৰিবও নাজানো। কাৰণ এনেই মন যায় কেতিয়াবা ভিডিও বনাবলৈ, সেইকাৰণে ভিডিও বনাওঁ। কোনো হেৰি নাই যে মই ইউটিউব চেনেল খুলিছোঁ, ভিডিও বনাম, তাৰ পৰা পইচা পাম, তেনেকুৱা ইমান হেৰি নাই। এনেই আৰু মনৰ ফূৰ্তিৰ কাৰণে বনোৱা হয়। এতিয়া বিশেষ তেনেকৈ কি বুলিনো আৰম্ভ কৰিম। এতিয়া মই চাহ খাব লৈছোঁ। চাহ মানে মই চাহ তেনেকৈ আজিকালি অৱশ্যে বাদেই দিয়া হ'লোঁ, অলপ গেছৰ প্ৰব্লেমৰ কাৰণে। লাল চাহ খাই বেয়া পাওঁ, গাখীৰ চাহ খাই ভাল পাওঁ, কিন্তু গাখীৰ চাহ খাব নোৱাৰা হ'লোঁ। গতিকে এতিয়া মই হৰলিক্স খাওঁ। আৰু এতিয়া মোক বৌয়ে দি পঠিয়াইছে কেক। কেক ৰাতিপুৱা খাবৰ কাৰণে কেক আৰু নিমকি। বৌ মানে হৈছে, দাদা বৌ মানে জোৰত তিনিআলি শান্তিপথত যিখন ৰেষ্টুৰেণ্ট আছে পইতা ভাত, সেই পইতা ভাতখনৰ ওনাৰ। সেয়া বৌ আৰু দাদা বৌয়ে দি পঠিয়াইছে খাবৰ কাৰণে। থেংক ইউ বৌ। ইমান ধুনীয়াকৈ, অৱশ্যে কালি মই খালোঁ, এতিয়া খোৱা নাই, কিন্তু মই কালি যিটো সোৱাদ পাইছোঁ ইমান ধুনীয়া হৈছে, সঁচাকৈ বহুত ভাল। আৰু বৌয়ে ধুনীয়া কেক বনায়। কেতিয়াবা কাৰোবাৰ বাৰ্থডে, এনিভাৰ্চাৰী, কিবা যিকোনো কিবা হেৰি থাকিলে কণ্টেক্ট কৰিব। দৰকাৰ হ'লে মই কণ্টেক্ট নাম্বাৰটো তলত দি দিম। আৰু খাওঁ, চাহ খাওঁ। চাহ খাই পেলাই তাৰপিছত মোৰ এটা কাম আছে, ডাবিঙৰ কাম। জামজোনা ষ্টুডিঅ' গড়চুক। গৰমো হয়, উপায় নাই, যাবতো লাগিবই। ৰেডি, এতিয়া ডাবিং দিব যাওঁ। ডাবিং দিওঁতে মই মানে অলপ আগতে মোৰ ফ্ৰেণ্ড এজনে ফোন কৰিলে। ফোন কৰোঁতে কি কৰিছা সুধিলে। তাৰপিছত বোলো নাই, এনেকৈ ওলাই আছোঁ, ডাবিং দিব যাওঁ। তাৰপিছত সি কৈছে যে ডাবিং দিওঁতে তুমি এটা ভিডিঅ' কৰিবাচোন। বোলো ঠিক আছে। কৈছে গান চান লগাই নিদিবা, এনেই ভিডিঅ' এটা কৰিবাচোন। আজিলৈকে মই ডাবিং দিয়া দেখা নাই, গতিকে ডাবিংনো কেনেকৈ দিয়ে চাম। গতিকে তেতিয়াতো ভিডিঅ' এটা বনাব লাগিবই। যদি পাৰোঁ, ভিডিঅ' কৰি দিয়া মানুহ কোনোবা ওলায়, তেতিয়াহ'লে ভিডিঅ' কৰিম, দেখাম। এতিয়া ওলাইছোঁ, বাই বাই। এয়া আহি আছোঁ মই কাহিলিপাৰ ৰাস্তাত। দেখিছেনে কিমান পানী, একদম মানে ঢেৰেকনি, গোটেই কাপোৰ তিতিছে পানী। দেখিছেনে গাড়ী কিমানলৈকে ডুব খাই গৈছেগৈ। এতিয়া আমি বেলেগ এটা ৰাস্তা দি আহিলোঁ, সেইটো ৰাস্তাত পানী আছিলে, কিন্তু ইয়াতো পানী। কেউপিনে খালি পানী 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 পানী। মই যে কৈছিলোঁ ডাবিং দিওঁতে ভিডিঅ' বনাম, তাত বনাব নোৱাৰিলোঁ। কাৰণ মানে ইমানেই বৰষুণ, মইতো দেখুৱাইছিলোঁ কিমান পানী। বৰষুণৰ কাৰণে মানে তিতি বুৰি একদম কিবা হৈ গৈছিল। মানে ভিডিঅ' বনোৱা মুড নাছিলে। আৰু মোৰ লগত যিজন গৈছিলে সিটো বহুত বেছি বেয়াকৈ তিতিছে। গতিকে মানে ভিডিঅ' কৰা মানুহ নাছিলে, গতিকে ভিডিঅ' বনোৱা নহ'ল। একদম তিতি বুৰি আহিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো আৰু এইখিনিতে সামৰোঁ। মানে যেনেকৈ ভাবিছিলোঁ ভিডিঅ'টো আপলোড কৰিম, কি কৰিম, ইমান আশা কৰিছিলোঁ, সেইমতে ভিডিঅ'টো নহ'ল। নেক্সট আকৌ কেতিয়াবা লগ পাম, বাই বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। বাই বাই।